এতিয়া সময় হৈছে আপোনালোকক যাদু শিকাই দিবলৈ তাৰ বাবে মোৰ মাইক্ৰফোনটো অলপ ধৰিলে হ'ল আৰু যোৱা খণ্ডত যিসকলে চোৱা নাছিলে তেওঁলোকৰ বাবে মই যাদুটো আৰু এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ তাৰ পিছত এই যাদুটো আপোনালোকক মই শিকাই দিম কেনেকৈ কৰে মোৰ লগত এক পেকেট টাচ আছে প্ৰত্যেকটো টাচপাত বেলেগ বেলেগ আপোনালোকে নিশ্চয় দেখিছে মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ প্ৰত্যেকটো টাচপাত বেলেগ বেলেগ প্ৰত্যেকটো টাচপাত বেলেগ বেলেগ প্ৰত্যেকটো টাচপাত বেলেগ বেলেগ আৰু যেহেতুকে নতুনকৈ খোলা টাচ পেকেট এইটোক চাফল কৰি ল'লে হ'ল আপোনালোকে নিশ্চয় দেখিছে মই চাফল কৰি লৈছোঁ আৰু ইয়াতে প্ৰত্যেকখন টাচপাত বেলেগ বেলেগ এতিয়া আপোনালোকৰ মাজৰ পৰা এগৰাকী অলপ আগবাঢ়ি আহিব প্ৰথমতে মই আৰু এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যিসকলে যোৱা খণ্ডত এই যাদুটো মিছ কৰিছে দেখা পোৱা নাই তেওঁলোকৰ বাবে মই আৰু এবাৰ দেখুৱাব বিচাৰিছোঁ আপুনি এই টাচপাতখন যিকোনো এখন টাচপাত ইয়াৰ পৰা লওক আপোনাৰ ইচ্ছা অনুযায়ী আপুনি যিকোনো এখন টাচপাত লওক আপুনি চাই লওক আৰু কেমেৰাকো দেখুৱাই ল'ব টাচপাতখন ভালকৈ আপুনি চাই লওক আৰু কেমেৰাকো দেখুৱাই লওক ঠিক আছে আৰু মই নেদেখাকৈ এইখন ইয়াতে থৈ দিলে হ'ল মই নেদেখাকৈ ইয়াতে থৈ দিলে হ'ল যিকোনো জেগাত থৈ দিলে হ'ল বঢ়িয়া এতিয়া এই টাচপাতখন ইয়াতে সোমাই গৈছে মই আৰু এবাৰ চাফল কৰি দিছোঁ আপোনালোকে এনেকৈ চাফল কৰিব পাৰে নাইবা আনকো দিব পাৰে যে চাফল কৰি দিয়ক বুলি তাৰপিছত আপোনালোকে এই টাচপাতখন কেনেকৈ উলিয়াব পাৰে মই তাকে দেখুৱাব বিচাৰিছোঁ এতিয়া এই টাচপাতখন আপোনালোকে নিশ্চয় জানে যে এই টাচপাতখন নিশ্চয় আপোনালোকৰ যিকোনো জেগা একডোখৰত আছেনে নাই বাৰু মই এনেকৈ দেখুৱাই যাওঁ আছেনে আছে কোনোবা এডোখৰত মই পুনৰবাৰ দেখুৱাই গৈছোঁ আপোনালোকৰ যিকোনো একডোখৰ জেগাত আছে চাগে আছে এতিয়া মই কি কৰিব বিচাৰিছোঁ এতিয়া যোৱা খণ্ডৰ নিচিনাকৈ মই এটা অলপমান ল'লোঁ আৰু অলপমান এনেকৈ ঘূৰাই দিলোঁ এইখন কাৰ্ড এখন যিখন উঠি আহিছে সেইখন কাৰ্ডে আপোনাৰ কাৰ্ড নহয় জানো হয়নে এতিয়া মই এই যাদুটো শিকাই দিব বিচাৰিছোঁ হয়নে সেইখন কাৰ্ড একেবাৰে এইখন কাৰ্ড এই যাদুটো আপোনালোকে কৰিব পাৰিব একেবাৰে সহজ এই যাদুটো কৰিবলৈ তাৰ বাবে লাগিব এযোৰ টাচপাত আৰু যিটো টাচপাতৰ বেক চাইডটো এনেকুৱা ধৰণৰ ফটো থাকে এতিয়া কেনেকৈ কৰিছোঁ সেই যাদুটো মই দেখুৱাবলৈ মই ইয়াতে আহিব বিচাৰিছোঁ এই ফটোটো দেখিছেনে অলপ এনেকুৱা ধৰণৰ অলপ বেলেগ চৰাই আছে বন্দুক আছে গুলি আছে অলপমান পাত আছে এতিয়া এই গোটেই টাচপাতখন যদি আপোনালোকে ভালকৈ এনেকৈ এৰেঞ্জ কৰি লয় গোটেইখিনি এনেকুৱা ধৰণৰ দেখাৰ হয় এতিয়া যিকোনো মানুহ এজনে যেতিয়া এখন টাচপাত ওলাব ধৰক এইখন টাচপাতে উলিয়াই লৈ পিনে এইখন টাচপাত যেতিয়া চাব আপোনালোকে তেতিয়া এই আপোনালোকৰ হাতত থকা টাচপাতখিনি ঘূৰাই দিলে হ'ল আৰু যেতিয়া তেওঁলোকে এই টাচপাতখিনি ভৰাই দিব অকল এখন টাচপাত অলপ বেলেগ হৈ থাকিব ধৰিব পাৰিছেনে অকল এখন টাচপাত অলপ বেলেগ হৈ থাকিব ইয়াতে আপোনালোকে খালি সেই টাচপাতখন উলিয়ালে হ'ল যে কোনখন টাচপাত বেলেগ হৈ আছে মই চাগে দুইখনে ঘূৰাই দিলোঁ ইয়াৰ পৰা যিকোনো এখন উলিয়ালে হ'ল উলিয়াই লৈ এইখন যেতিয়া সোমাব উল্টাকৈ সোমাব তেতিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিব যে এইখন টাচপাত কাৰণ গোটেইবোৰ টাচপাতৰ মাজত এখন টাচপাত অলপ বেলেগ হৈ আছে আপোনালোকে ধৰিব পাৰিছেনে কোনখন উল্টা হৈ আছে এইখন উল্টা হৈ আছে আৰু এইখনে সেই টাচপাতখন হয় যে আপোনালোকে তেতিয়া ডাইৰেক্টলি উলিয়াই দিব পাৰিব যে নোচোৱাকৈ যে এইখন আপোনালোকে টাচপাত যিখন টাচপাত আপোনালোকে ইয়াতে ভৰাই থৈছিলে